তো হে গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল এনটিচি আসাম। তো গাইছ ফাইনেলি মানে কি ৰেংক জেনেৰেশ্যনটো ওলাই গ'ল। তো অলপ আগতে ওলাই গ'ল। তো গতিকে মানে ভিডিঅ'টো মই অলপ লেট কৰি বনোৱা হ'ল। তো অলপ বিজি আছোঁ সেইকাৰণে লেট কৰি বনোৱা হৈছে। তো গতিকে আপোনালোকে মানে বেয়া নাপাব লেট হোৱাৰ বাবে। তো গতিকে মই গোটেইখিনি দেখুৱাই দি আছোঁ কেনেকৈ মানে আপোনালোকে ৰেংক জেনেৰেশ্যনটো চেক কৰিব পাৰিব। তো গতিকে মই প্ৰথমতে মানে কি ইয়াত আহিলোঁ ITI আসাম এডমিশ্যনত এইটো মানে কি অফিচিয়েল ৱেবছাইটত আহিলোঁ। তাৰপিছত এপ্লাই ফৰ দ্য ITI আসাম তাত মাৰি দিব। তাত মাৰি দিয়াৰ পিছত মানে কি ইয়াত এনেকুৱা ইণ্টাৰফেচ আহিব। তাৰপিছত ইয়াত মানে এপ্লিকেশ্যন নাম্বাৰটো পাছৱৰ্ডটো আৰু চিকিউৰিটি পিনটো আপোনালোকে মাৰি দিব। তো এতিয়া মই এপ্লিকেশ্যন পাছৱৰ্ড আৰু চিকিউৰিটি পিনটো মাৰিলোঁ। তাৰপিছত মই আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে চাই থাকক। তো যেতিয়া মানে কি আপোনালোকে পাছৱৰ্ড আৰু মানে এপ্লিকেশ্যন আইডিটো মাৰি দিব, তাৰপিছত ইয়াতে OTP আহিব। তো OTPতে আপোনালোকে ক্লিক কৰিব। তাৰপিছত ৰেজিষ্টাৰ মোবাইল নাম্বাৰ OTP যাব। তো OTPটো ক্লিক কৰিলোঁ। OTPটো যোৱাৰ পিছত মই ইয়াত OTPটো বহাই দিম। তো OTPটো বহাই দিয়াৰ পিছত ইয়াত মানে কি গোটেইখিনি খোলা যাব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষ হ'ল। তো ইয়াত যেতিয়া OTPটো মাৰি দিব, OTPটো মাৰি দিয়াৰ পিছত ইয়াত গোটেইখিনি আহি যাব। কেণ্ডিডেট প্ৰফাইল এভেইলেবল, চইচ ফিলিং, লকিং, তাৰপিছত চিট এলটমেণ্ট, ৰিজাল্ট, তাৰপিছত প্ৰিণ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াত যে আছে। তো এইফালে মানে মই কৈ আছোঁ। তাৰপিছত এইফালে আপোনালোকৰ মানে কি এপ্লিকেশ্যন ID আৰু এইফালে মানে নেমটো থাকিব। তাৰপিছত ইফালে মানে টোটেল এভেইলেবল চইচ কিমানটা চইচ আছে এইখিনি মানে কি বৰ্তমান ফিল আপ হোৱা নাই। তো অহাকালি মানে কমপ্লিট হৈ যাব। তাৰপিছত এতিয়া মানে কি প্ৰিণ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। তো প্ৰিণ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে মানে কি এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত ইয়াত মানে ইয়াত গোটেইখিনি আহিছে আপোনালোকৰ মানে কি ৰোল নম্বৰ, ফাদাৰ্ছ নেম, তাৰপিছত কেণ্ডিডেট নেম, মাদাৰ্ছ নেম, গোটেইখিনি আপোনালোকৰ মানে ডিটেইলছখিনি আহি যাব। তাৰপিছত তলত যে আছে এই ৰেংক ডিটেইলছ 10th ৰেংক ITI। তাৰপিছত ইয়াত চাওক মানে কি এইখিনি ডাউনলোড লেটাৰ। তো ইয়াত চাওক 10th ৰেংক। তো এইটো 23,244। এইটো এইজন মোৰ লগৰে, এই লগৰজনৰ আহিছে 23,244। তো এই ডাউনলোড লেটাৰত ক্লিক কৰি কিনে এইটো ডাউনলোড কৰিব পাৰিব যদি মানে ইচ্ছা কৰে, আৰু যদি নকৰে তেতিয়া নাই আৰু। তো এইখিনি 23,244 এইটো হ'ল ৰেংক। তো এইটো হ'ল পাৰ্চেণ্টেজ অনুযায়ী মানে কি এইটো ৰেংকটো দিয়ে। তো গতিকে এইটো বহুতে মানে কি এতিয়াও খুলিব পৰা নাই, মানে কি কেনেকৈ চাব পাৰি সেইটো গম পোৱা নাছিল। তো সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকে এনেকৈ চাব পাৰিব। তো আগৰ মানে কি গোটেইখিনিতো মই দেখুৱাই দিছোঁ ষ্টেপ বাই ষ্টেপ। তো গতিকে আপোনালোকে এইখিনি চাব পাৰিব। তো এইখিনি আপোনালোকে গম পালে। তো এতিয়া মানে কি অহাকালি কাউন্সিলিং হ'ব। তো অহাকালি ধুনীয়াকৈ কাউন্সিলিংবোৰ কৰিলে হ'ল। তো কেতিয়া কাউন্সিলিং ষ্টাৰ্ট হয়, যেতিয়া কাউন্সিলিং ষ্টাৰ্ট হয় তেতিয়া মই ধুনীয়াকৈ আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই দিম। আপোনালোকে টেনশ্যন ল'ব নালাগে। তো ধুনীয়াকৈ মই আপোনালোকে গম পাব। তো ষ্টেপ বাই ষ্টেপ মই আপোনালোকে মানে কি কাউন্সিলিংবোৰ কৰিব পাৰিব। তো গতিকে এইখিনি আছিল আজিলৈ এইখিনি। তো বাই বাই আৰু গাইছ।